हेलो गाइज वेलकाम बैक टू माय यूट्यूब चैनल। आज आलोचना करिम राज्यर जिসকल महिलाई अरुणोदय आँचनिर बारे आवेदन करिছিল তেওঁলোকৰ বাবে আহিছে ভাল খবৰ আৰু হেয়তিয়াকৈ যিসকল অৰুণোদয় 2.0 যিখন আবেদন হৈ গল আৰু সেইখনৰ বাবে যিসকল মহিলাই আবেদন কৰিছিল আৰু তেওঁলোকে কেতিয়াৰ পৰা তেওঁলোকৰ ধনখিনি লাভ কৰিব বা তেওঁলোকে কিমান টকা লাভ কৰিব সম্পূৰ্ণ জানিব পাৰিব বা তেওঁলোকৰ নামবিলাক কেনেকৈ চেক কৰিব পাৰিব সম্পূৰ্ণ স্টেপ বিলাক জানিব পাৰিব। গতিকে সকলে যিসকল অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছিল তেওঁলোকে আজিৰ এই ভিডিঅ' স্কিপ নকৰাকৈ চাই থাকিব। আৰু যিখন কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল 5 জুলাই 2023 তাৰিখত আৰু সেইখন কেবিনেট বৈঠকত ঘোষণা কৰিছে যিসকল নতুনকৈ যিসকল মহিলাই অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছিল আৰু তেওঁলোকক কেতিয়াৰ পৰা ধন লাভ কৰিব সম্পূৰ্ণ সেইখন কেবিনেট বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু ইয়াত চাবলৈ গৈছে যিখন কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল 5 জুলাই 2023 ইয়াত চাবলৈ গৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ইয়াত চাবলৈ গৈছে অৰুণোদয় অতিৰিক্ত হিতাধিকাৰী বা অৰুণোদয় আঁচনিৰ যিখিনি 2.0 যিসকল মহিলাই ইতিমধ্যে আবেদন কৰিছে আৰু তেওঁলোকক অতিৰিক্ত ইয়াত দিয়া আছে 7 লাখ অতিৰিক্ত হিতাধিকাৰীক অৰুণোদয় আঁচনিৰ লাভালাভ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ। আৰু এই হিতাধিকাৰীসকলে 10 ছেপ্টেম্বৰ 2023 পৰা প্ৰতি মাহে 1250 টকাকৈ লাভ কৰিব। অৰ্থাৎ যিসকল অৰুণোদয় 2.0 বাবে আবেদন কৰিছিল আৰু সেইসকল মহিলাই ছেপ্টেম্বৰ মাহৰ 10 তাৰিখৰ পৰা তেওঁলোকে প্ৰত্যেক মাহে তেওঁলোকৰ 1250 টকাকৈ লাভ কৰিব। আৰু অৰ্থাৎ 7 লাখ নতুন অৰুণোদয় আঁচনিৰ বাবে মহিলা তেওঁলোকৰ ধন লাভ কৰিব নতুনকৈ আৰু 7 লাখ আৰু আগতে যিখিনি মানুহে লাভ কৰিছিল আৰু লগতে নতুনকৈ যিসকল মহিলা এইটো লিষ্টত আহিব আৰু নামবিলাক তেওঁলোকে কেনেকৈ চেক কৰিব সম্পূৰ্ণ নেক্সট ভিডিঅ' জানিব পাৰিব।